Hello guys, welcome to back my YouTube channel. বলক আজি শিৱৰাত্ৰি হয়, যিহেতু শিৱৰাত্ৰি আমাৰ ওচৰতে থকা নুমলীগড় বাবা থান গৈ আহোঁ। এতিয়া গোটেইকেইটা ওলালোঁ, যিহেতু মই স্কুটি লৈ ওলাইছোঁ। আহি থাকক, আপোনালোককো চাব পাৰিব। বহুত মানুহ হৈছে বুলি কৈছে, লগৰটোক ফোন কৰিলোঁ, বহুত ভিৰ হৈছে। চাই আহিম, বলক আপোনালোকো চাই থাকিব কেনেকুৱা লাগিব আজি। আহি পাই গ'লোঁ ৰাস্তাতে, বহুত দূৰৰ আগতে বহুত মানুহ, একদম গাড়ী যাম। আমি স্কুটি ৰাখি দিলোঁ আৰু বাকীটো সময় খোজকাঢ়ি গৈ আছোঁ। এতিয়া আহি আছোঁ, মন্দিৰৰ ভিতৰত সোমাব পাইছোঁ। এইখন গেটখন নুমলীগড় বাবা থানৰ, আৰু এইটো প্ৰতি বছৰে এনেকুৱা মানুহ হয়। আৰু যিহেতু এইবছৰ বহুত মানুহ আছে, এখন পাই গ'লোঁ এতিয়া সোমাওঁ আমি মন্দিৰত। চাওক, বাপৰে বহুত মানুহ, বহুত মানুহ। আপোনালোকে যদি আহিছে এদিনাখন বাবা থানত শিৱৰাত্ৰি দিনাখন, কমেণ্ট কৰি জনাব যোনে যোনে চাইছে। যিসকল নতুনকৈ আহিছে সেইসকলে মোৰ ভিডিঅ' পাবৰ কাৰণে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব গাইজ। চাওক, বহুত মানুহ, একদম পূৰা ভিৰ, যাবই পৰা নাই। চাকি জ্বলাবলৈ মানে বহুত কষ্ট হৈছে এইদিনাখন। চাকি তাকি জ্বলালোঁ আৰু এনেধৰণে বলক ঘূৰি আহোঁ। আৰু মেলা বহিছে, মেলা যিহেতু প্ৰতি বছৰে হয়, এইবছৰো হৈছে মেলা। ভালকৈ চাই আহোঁ এপাক। যিহেতু মেলা চাব নোৱাৰিলোঁ, জৰাখণ্ড পাহাৰত আহিলোঁ। জৰাখণ্ড ষ্টেপত উঠিম এতিয়া আমি খটখটিত। অলপ আহি আছোঁ এনেকৈ। আপোনালোকে আহিছে যদি জনাব, সেইদিনাখন শিৱৰাত্ৰিত আহি কেনেকুৱা লাগিছে আৰু মানুহ কিমান হৈছিলে জনাব। মই যিহেতু বহুত মানুহ, একদম ভিৰ, বহুত ভিৰ, ষ্টেপতো বহুত ভিৰ, একদম যেনে তেনে ওপৰত উঠি গৈছোঁ আৰু। বলক চাই থাকিব একেলগে। আৰু যিসকল নতুনকৈ আহিছে, মোৰ ভিডিঅ' এনেধৰণে পাই থাকিবৰ কাৰণে, মোৰ চিন্টু ব্লগ চেনেলটোৰ ভিডিঅ'বোৰ পাবৰ কাৰণে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবা। যিহেতু মোকো ছাপোৰ্ট অলপ কৰিবা, যিহেতু এনেধৰণৰ ভিডিঅ'বোৰ বনাই থাকিবৰ কাৰণে অলপ নিজৰ ওপৰতে অনুপ্ৰেৰণা হওঁ। ঠিক আছে গাইজ, চাওক। আৰু যিসকলে আহিছিলে এদিনাখন জৰাখণ্ড পাহাৰত এনেকৈ খটখটি ষ্টেপেদি উঠিছিলে নাই, কমেণ্ট কৰি জনাব। যিসকলে যদি চাইছে আহিছে। আৰু প্ৰতি বছৰে যিহেতু আহোঁ আমি, মই এই বছৰো আহিছোঁ। বহুত মানুহ চাওঁ, ওপৰৰ পৰা এনেকৈ হয়, বহুত মানুহ। ভালকৈ দেখাব নোৱাৰে, বহুত দীঘল হৈ যাব ভিডিঅ'টো। সেইটো অলপ শ্বৰ্ট কৰি দিছোঁ। ভগৱানক পূজা কৰে আৰু পূজা কৰিব আহি মানুহ চোৱাহে হৈছে আৰু বহুত মানুহ। ওপৰত পাই গ'লোঁ আমি, অলপ ওপৰলৈ যাওঁ আৰু ওপৰত আছে, ঘূৰিব পাৰিম। আহিফালে বহিবা। সেনেকৈ ঘূৰি ৰাউণ্ডকৈ, আৰু ঘূৰি লাষ্টত আমি এবাৰ তলেদি ষ্টেপেদি নাযাওঁ, যিটো পকী ৰাস্তা আছে হেলনীয়া, এইটো সেইফালেদি যাম। আৰু ঘূৰি ভালেই লাগিলে, টাইম হ'ল, সেইটো কাৰণে এতিয়া যাব ওলাইছোঁ। ঘূৰি ভৰি বিষাই গৈছে, বহুত খোজকাঢ়িলোঁ সেইদিনাখন। য'তে ত'তে ঘূৰিয়ে ফুৰিলোঁ অলপ। চাব, যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইবো কৰি দিব। এনেধৰণে ব্লগছ মানে ভিডিঅ'টো পাবৰ কাৰণে আপোনালোকে তলত পালেগে নোপোৱা হৈ যাব।
ঘৰত আহি পালোহি। ৰাস্তাত বহুত ভিৰ মাজতে ঠেলা হেঁচা কৰি ওলাই অহাটো দেখাব নোৱাৰিলোঁ। যিহেতু ভাল লাগিলে ভিডিঅ' ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰিব। আজিলৈ ভিডিঅ'টো